শুভ সন্ধিয়া জনাইছো বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে আজি মই আছোহি গুৱাহাটীলে আহি থাকো যদিও মাজে মাজে বিশেষ কামত কিন্তু এটা জায়গালৈ মই এদিনো আহি পোৱা নাই আৰু সেই জায়গাটো হৈছে দীঘলী পুখুৰী পাৰ আৰু দীঘলী পুখুৰী পাৰত বহু দিনৰ পৰা দেখি থকা স্পাইৰেল পটেটো যেটো সোশ্যাল মিডিয়াত খুবেই ভাইৰেল হৈ আছে তো ময়ো ভাবিলো আহিছো যেতিয়া এপাক স্পাইৰেল পটেটো টেষ্ট এটা কৰি যাওঁ বুলি তেন্তে আপোনালোককো দেখুৱাম দীঘলী পুখুৰী পাৰটো বলকচোন যাওঁ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পাছত দীঘলী পুখুৰী পাৰৰ কাষতে লাগি থকা এই দোকানবিলাকৰ গলিটোৰ ভিতৰলৈ আমি সোমাই আহি পেলাই যে মই দেখি আচৰিতে হলো ইমান সুন্দৰকৈ তেওঁলোকে দোকানবিলাক সজাই ৰাখিছে ইয়াত আপুনি বিভিন্ন ধৰণৰ খাদ্য পাব বিশেষকৈ ফাষ্ট ফুড আপুনি চিকেনৰ পৰা আদি কৰি আপোনাৰ এইফালে মটকা চাহু পাব বহুত কিবা কিবি পাব সেইখিনি আপোনালোকক মই যিমান পাৰো দেখুৱাবলৈ চেষ্টা কৰিম মোক খুব ভাল লাগিলে আহি ইয়ালৈ কাৰণ তেওঁলোকে যিমানখিনি মই ইয়াত দেখিছো প্ৰায় মানে উঠি অহা ল'ৰা ছোৱালীয়ে দোকানবিলাক দি আছে ল'ৰা ছোৱালী সকলোবিলাক আছে বয়সস্থও দুই এজন নথকা নহয় কিন্তু তেওঁলোকে যে পঢ়ি শুনি পেলাই এনেই নাথাকি কিবা এখন দি পেলাই চলি আছে বা চলিবলৈ শিকিছে জীৱন সংগ্ৰাম কৰিবলৈ শিকিছে সেইটো দেখি যে মোক খুবেই ভাল লাগিলে জানেনে আৰু এফালে চাওক অৱশ্যে ইয়াত ভিৰো লাগে বহুত আমি যোৱা সময়টো অলপ পলম হ'ল সন্ধিয়া টাইমত বেছি ভিৰ লাগে এফালে এয়া চাওক মমো পা আদি কৰি বহুত কিবা কিবি বস্তু আপোনালোকে পাব আহিলে আপোনালোকে খাব পাৰিব ময়ো পিছে কিবা এটা খাম বুলি ভাবিছো খাম মানে মই স্পাইৰেল পটেটোটো খামেই তাৰ উপৰিও মই চাই আছো আৰু কি খাবলৈ পাওঁ এইফালে আলু চপো আছে ইয়াত মানে ইমানেই বেছি খাদ্য আছে মই ভাবিয়ে পোৱা নাই কোনটো টেষ্ট কৰি আপোনালোকক প্ৰথমে দেখুৱাও মই হেতু কাৰণে এখনকৈ দোকানবোৰ চাইও গৈছো আপোনালোকক দেখুৱাৰ লগতে নিজে কি খাম বুলি আপোনালোকে কুঁহিয়াৰ ৰসো খাব পাৰিব দেই ইয়ালৈ আহিলে কুঁহিয়াৰ ৰসো তেওঁলোকে পদিনা দি পেলাই খুব সুন্দৰকৈ দিয়ে পদিনাও থৈ দিছে এপিনেদি আহি থাকোতে দেখিলো এজন খুৰাই কাঁচা চানা লৈ এনেকৈ ৰৈ আছে তো কাঁচা চানা বুলি ক'লে মইতো আৰু ৰবই খুব ভাল লাগে কাঁচা চানা খাই মই ভাল পাওঁ তাতে ঠাণ্ডা বতৰ এটা ঠাণ্ডা আহিছে অলপমান জ্বলা দি সন্ধিয়া সময়ত যে আৰু কাঁচা চানা খাব আপোনালোকে বাৰু ভাল পায়নে কাঁচা চানা খাই মোক কমেণ্টত জনাবলৈ নাপাহৰিব দেই জনাবচোন তেওঁ যে ইমান ধুনীয়াকৈ চানাখিনি সজাই থৈছে চাওকচোন দেখিলেই খাম লগা নাইনে বাৰু মোৰ আকৌ ইয়াত ভাল লগা এটা বস্তু আছে সেইটো হৈ গ'ল বইল বুটটো মই ক'লো তেখেতক বইল বুট এটা মোক বনাই দিবৰ কাৰণে আৰু তেখেতে মোক এটা বইল বুট বনাই দিলে মোৰ হাতত তুলি দিয়াৰ পিছত আৰু ৰমনো ক'ত আৰু লগালগ মুখলৈহে নিছোঁ খুব ভালকৈ বনাইছিলে অৱশ্যে তেওঁ বুটটো পিঁয়াজ আদা জলকীয়া অকণমান টেঙা চেপি দি খাবাহে আৰু এইফালে ৰিম্পিয়ে আকৌ বাদাম খাইছে ৰিম্পিয়ে বোলে বাদাম খাইহে ভাল পায় এইফালে জানেও বাদাম ল'লে খাবলৈ দীপজ্যোতি দাই আকৌ কেঁচা বুট বাদাম এনেকৈ মিক্স কৰি খালে চাওকচোন মানুহ 4জন কিন্তু সকলোৰে পচন্দ বেলেগ নহয়নে বাৰু অৱশ্যে খোৱাটো সদায় নিজৰ পচন্দত খাব লাগে নিজৰ পচন্দত খোৱাটো নিজৰ কাৰণে ভাল নে কি কয় চানাটো খাই উঠি আমি বাকী দোকানবিলাক চাওঁ বুলি আকৌ আগবাঢ়ি আহিলোঁ চানাটো খাই ৰৈ থাকিলেতো নহ'ব কাৰণ আমি ঘৰলৈ ঘূৰি যামগৈ আজি সেইটো কাৰণে পলম নকৰি আমি আগফালে আৰু আগবাঢ়ি আহিলোঁ চাবলৈ বুলি এইফালে চাওক এক কুলফি বিকি আছে ইয়াত মই কৈছোঁ নহয় বিভিন্ন ধৰণৰ খাদ্য পাব আপোনালোকে যাৰ যি পচন্দ খাব পাৰিব অৱশ্যে আমি গোলাঘাটৰ পৰা সদায় আহি খোৱাটো আমাৰ কাৰণে সম্ভৱো নহয় দিয়কচোন যিখিনি ইয়াৰে হয় তেওঁলোকৰ ভাল হয় ইয়াত আহি খাবৰ কাৰণে সন্ধিয়া ইয়াৰ পাছত চাওকচোন এনেকৈ দেখিলোঁ চিকেন পুৰি থৈ দিয়া মই ৰৈ নাথাকি দোকানখনৰ ভিতৰৰ ফালে অকণমান সোমাই গ'লোঁ দোকানখনৰ তললৈ চালোঁ তাত লিখা আছে ভূমিপুত্ৰ দা লোকেল প্ৰথমতে মই চিকেন যদিও ভাবিছিলোঁ এটা চাইডে গাহৰি আৰু এটা চাইডে চিকেন আছে নি পিছে এইটো গাহৰি নহয় তেওঁলোকে পনীৰহে থৈছে পনীৰ আৰু চিকেন মই আকৌ দেখি মোৰ খাওঁ লাগিলে সেইটো কাৰণে এটা মানে অৰ্ডাৰো দিলোঁ বোলো খাই চাওঁ আপোনালোককো দেখুৱাওঁ তাৰপাছত তেওঁলোকক অৰ্ডাৰটো দিয়াৰ পিছত তেওঁলোকে বনাই ৰেডি কৰি মোৰ হাতত দিলে ইয়াৰ পাছত আৰু ৰৈ থকা নাই আৰু লগালগ মেয়নিজ অকণ লগাই মুখলৈহে নিছোঁ আৰু খাই চাওঁ বুলি ভাবি পেলাই চাওক মই লগালগ মুখলৈ নিলোঁ
অৱশ্যে খাই গম পালোঁ তেওঁলোকে বৰ সুন্দৰ বনাইছে, খুব ধুনীয়া হৈছে। ইয়াৰ পিছত সেয়া খাই আহি মই এইখিনিতে এখন দোকান দেখিলোঁ। দোকানখনত এনেকুৱা লাইট জ্বলি আছিলে, লেম্পৰ নিচিনা মানে চাওকচোন, লেম্পৰ নিচিনা এটা এনেকৈ জ্বলি আছিলে। তাৰপাছত লেম্পটো দেখি ইমান ভাল লাগিলে, ৰংটো আছিলে আকৌ ৰঙা ৰংটো মোৰ খুবেই প্ৰিয়, সেইটো কাৰণে জানে চাই আছিলে। তাৰপিছত আহি পেলাই এইটো ভাল দেখি পেলাই মই বোলো এইটো এটা লৈ লওঁ। তেওঁলোকে এইটো দাম কৈছিলে 150 টকা, মই আকৌ 100 টকা দিছিলোঁ, কিন্তু 100 টকাত নিদিলে। তাৰপিছত ৰিম্পিও এটা ল'লে, তাই আকৌ ৰংটো অকণমান বেলেগ আছিলে, অকণমান ক্ৰীম কালাৰ নিচিনা আছিলে, হ'লেও সেইটো খুবেই ধুনীয়া লাগিছিলে। এই লাইটটো দেখি যে মোৰ আগৰ দিনৰ সেই লেম্পটোলৈ মনত পৰি গ'ল। আপোনালোকৰ বাৰু মনত আছেনে লেম্পৰ পোহৰত পঢ়া? আপোনালোকে পঢ়িছিলেনে? মই পিছে লেম্পৰ পোহৰত পঢ়ি পাইছিলোঁ দেই। মোৰ তেতিয়া মনত পৰিছে সেই দিনবিলাকলৈ, মানে খুব ভাল লগা আছিলে সেই দিনবিলাক, নহয়নে বাৰু? আগৰ দিনৰ কথাবিলাক মনত পৰিলে কিবা বহুত এটা খুব ভাল লাগে। কেনেকুৱা লাগে আপোনালোকক বুজাব নোৱাৰোঁ বাৰু। যে কি নহওক, দাম মাৰি সেইটো লাষ্টত আমাৰ দামটো তেওঁ নামানিলে, আমি 150 টকাতে শেষত ল'বলগীয়া হ'লগৈ। যে কি নহওক, আমি লেম্পটো লৈ পেলাই এইফালে আহিলোঁ আগলৈ বুলি। আৰু আমি যিটো কাৰণে ইয়াত সোমাইছিলোঁ স্পাইৰেল পটেটো খাম বুলি, আমি স্পাইৰেল পটেটো বিচাৰি ঘূৰিছোঁ, যদিও বা ইয়াত কেইবাখনো স্পাইৰেল পটেটো আছে, তথাপি আমি মানে সিদ্ধান্তই ল'ব পৰা নাই কোনখন দোকানতনো স্পাইৰেল পটেটো খাওঁ। এইফালেদি আমি চাই গৈ আছোঁ। শেষত দেখিলোঁ এগৰাকী ছোৱালীয়ে এনেকৈ স্পাইৰেল পটেটো বনাই আছে, চবতেই আছে ভিৰ। অৱশ্যে আমি আকৌ তাতে সোমালোগৈ গৈ পেলাই। তেখেতকে বোলো সোধোগৈচোন স্পাইৰেল পটেটোনো কেনেকৈ, তেওঁলোকে তাত দাম মাৰি থৈছে। এইফালে চাওক, খুব ধুনীয়াকৈ হাৰিয়ালি চিকেন এইটো আকৌ হৈছে মিছা মাছ, তেওঁলোকে বনাইছে, খুব ধুনীয়াকৈ বনাইছে। দেখিয়ে খুব খাওঁ যেন লগা নাইনে বাৰু? তাৰপাছত আকৌ এইটো দেখি পেলাই আমাৰ লগৰ এজনে আকৌ ক'লে যে নহয়, হাৰিয়ালি চিকেন এটা খাওঁ। তেওঁ এটা হাৰিয়ালি চিকেন অৰ্ডাৰ দিলে। অৱশ্যে মোৰ ইমান মন নাছিলে, পেটটো ভৰিয়ে গ'ল, যিহেতু চানাও খালোঁ আৰু চিকেনটো খালোঁৱেই। তথাপিতো এইটো অৰ্ডাৰ দিয়া দেখি বোলো খাই দিম আৰু এপিচ। ইয়াৰ পাছত হাৰিয়ালি চিকেন এটা আৰু এটা তেওঁ মিছা মাছ ল'লে। মিছা মাছটোৰ দাম আছিলে 120 টকা আৰু হাৰিয়ালি চিকেনটোৰ দাম আছিলে 100 টকা। ইয়াৰ পিছত তেওঁলোকে সেইটো প্ৰস্তুত কৰে, মানে মই আপোনালোকক বাকীখিনিয়ে অকণমান দেখুৱাই দিছোঁ কেনেকুৱা আছিলে কালাৰটো, আৰু তেওঁলোকৰ দোকানখনো দেখুৱাই দিছোঁ। ইয়াৰ অকণমান পাছতে এয়া ৰেডি হৈ গ'ল হাৰিয়ালি চিকেনটো। মই ভাবিলোঁ আপোনালোকক এপিচ খাই দেখুৱাওঁ, কেনেকুৱা হৈছে টেষ্টটো কৈ দিওঁ আপোনালোকক, আহিলে আপোনালোকে খাব পাৰিব। তাৰপাছত ষ্টিকডাল ল'লোঁ, কোনফালৰ পৰানো খাম ভাবিয়ে পোৱা নাই। লাষ্টত উপায় নাপায় ষ্টিকডালকে ভৰাই দিলোঁ মুখত। ষ্টিকডালকে ভৰাই দি পেলাই খালোঁ। পিছে সোৱাদটো খুব ধুনীয়া হৈছিলে দেই। ইয়াৰ পাছত এজনী ছোৱালীয়ে স্পাইৰেল পটেটো বনাই থকা দেখিলোঁ। ইয়ালৈ আহিলোঁ স্পাইৰেল পটেটো খাওঁ বুলি, কাৰণ প্ৰথম ইয়াত স্পাইৰেল পটেটো খাম বুলিয়ে সোমাইছিলোঁ। আৰু তেওঁ চাওকচোন ইমান ধুনীয়াকৈ পটেটোখিনি বনাই আছে, একদম ৰংটো খুব ধুনীয়া হৈছে। আমিও এটা অৰ্ডাৰ দিলোঁ, এইটো আমাৰ কাৰণে তেওঁ বনাই আছে। ইমান ধুনীয়া ৰংটো হৈছে, চাওক, দেখিয়ে যেন ভাল গম পোৱা গৈছে যে খুব ধুনীয়া হ'ব খাবলৈ। ইয়াৰ পিছত তেওঁ এইটো তাৰ পৰা নমাই লৈ ইয়াত যিখিনি দিবলগীয়া সামগ্ৰীখিনি তেওঁ দি ল'লে এটাকৈ। কি দিছে আৰু এইবিলাক তেওঁলোকে জানিব, মই চববিলাক নামো ভালকৈ নাজানো অৱশ্যে, যদিও খাওঁ। দিছে চচ দিছে, ইয়াৰ পাছত চিজো দিছে, কিবাকিবি দিছে আৰু গোটেই বস্তুবিলাক যি দিব লাগে মানে খাবলৈ সোৱাদ হ'বৰ কাৰণে। বাটাৰো দি দিছে এনেকৈ অকণমান। তেওঁ যি দিব লাগে গোটেইখিনি দি পেলাই তেওঁ অৱশেষত মোৰ হাতত হৈ উঠা স্পাইৰেল পটেটোটো দি দিলে ধুনীয়াকৈ হাঁহি এটি মাৰি। ইয়াৰ পাছত মই সেইটো লৈ আহিলোঁ, আপোনালোককো অকণমান দেখুৱাইছোঁ, চাওক। দেখুৱাই ৰৈ থাকিলেনো টেষ্টটো কেনেকৈ গম পাব, নহয়নে? সেইকাৰণে মই লৈ পেলাই ৰৈয়ে থকা নাই। ইমান যে গৰম আছিলে, কোনফালৰ পৰা খাম ধৰিবই পৰা নাছিলোঁ, জানেনে? ইফালে ধৰিলেও গৰম, সিফালেও গৰম। অৱশেষত গৰমে এপিচ মুখত উলিয়াই পেলাই ভৰাই দিলোঁ। খাবলৈ সোৱাদটো খুব ধুনীয়া হৈছিলে, খুব সুন্দৰকৈ বনাইছিলে। আপোনালোকে আহিলে ইয়াত খাব পাৰে দেই, ভাল হৈছিলে। ইয়াত যিকেইটা বস্তু টেষ্ট কৰিলোঁ মই, গোটেইকেইটা খুব টেষ্টি বনাইছিলে, খুব ভাল হৈছে। আপোনালোকে আহিলে ইয়াত খাই চাব পাৰে, ভাল হৈছে। আৰু আজি ভিডিঅ'টো ইমানতে মই সামৰণি মাৰোঁ। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।